ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ লগতে দুটাকৈ অবৈধকাৰী ষ্টেণ্ড যান-জঁটৰ বাবে অসুৰক্ষিত ১৪০০ ছাত্ৰ-ছাত্ৰীৰ জন সৰব বিদ্যালয়ৰ শিক্ষক সমাজ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত নিতৌ সৃষ্টি হৈ আহিছে ব্যাপক যান-জঁটৰ বিদ্যালয়খনৰ সন্মুখত আৰু কাষত বছৰৰ পিছত বছৰ ধৰি চলি আহিছে টমটম টেম্পো মেজিকৰ অবৈধ ষ্টেণ্ড নগাঁও নলদলি ৰাজ্যিক ঘাইপথৰ কাষত অৱস্থিত ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ওপৰে পৰা বিয়লি পৰ্যন্ত সৃষ্টি হোৱা অভাৱনীয় যান-জঁটৰ বাবে প্ৰায় সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা বিগত সময়ত আহত নিহত হৈছে কেইবাজনো ছাত্ৰ-ছাত্ৰী প্ৰায় ১৪০০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ গাতে লাগি গঢ় লৈ উঠা দুটাকৈ অবৈধ ষ্টেণ্ডৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ আহ-যাহৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে শেহতীয়াকৈ বিদ্যালয়খনৰ সন্মুখতে এগৰাকী ছাত্ৰীক এখন সৰু গাড়ীয়ে খুন্দিয়াই থৈ যোৱাৰ পাছত ছাত্ৰীগৰাকীয়ে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে যাৰ বাবে বিদ্যালয়খনৰ শৈক্ষিক তত্ত্বাৱধায়ক সমিতিৰ হৈ একাংশ শিক্ষক কাষ চাপিছে স্থানীয় ৰূপহীঘাট আৰক্ষী থানা জিলা আৰক্ষী অধীক্ষক জিলা পৰিবহণ বিষয়াৰ শিক্ষক সমাজে কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষকৰ হাততো ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সুৰক্ষা বিচাৰি দাবী পত্ৰ দাখিল কৰিছে যান-জঁট নিয়ন্ত্ৰণ কৰি ছাত্ৰ-ছাত্ৰীক দুৰ্ঘটনাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনালে একাংশ প্ৰভাৱশালী লোকৰ পৃষ্ঠপোষকতাত চলি থকা অবৈধ যাত্ৰীবাহী সৰু বৰ গাড়ীৰ ষ্টেণ্ড দুটা বিদ্যালয়ৰ কাষৰ পৰা আঁতৰাই দিয়াৰো দাবী তুলিছে শিক্ষকসকলে আমাৰ বিদ্যালয়ৰ সন্মুখত স্কুল বহাৰ লগে লগে যথেষ্ট ছাত্ৰ-ছাত্ৰীৰ ভিৰ হয় যিহেতু আমাৰ স্কুলখন ৰূপহী অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ এটা উল্লেখযোগ্য শিক্ষা অনুষ্ঠান গতিকে ইয়াত যথেষ্ট ল'ৰা-ছোৱালী আছে প্ৰায় ১২০০ৰো অধিক গতিকে এই ছাত্ৰ-ছাত্ৰীসকল অহাৰ সময়তে এনেকুৱা ধৰণে যান-জঁট হয় মানে ছাত্ৰ-ছাত্ৰীসকলে স্কুলত সোমাব নোৱাৰে বা বিভিন্ন সময়ত বহু শিক্ষক আহি পেলাই ৰৈ থাকিব লগা হয় গাড়ীৰ কাৰণে গতিকে বিভিন্ন ধৰণৰ জীয়াতু ভুগিবলগীয়া হয় শিক্ষক ছাত্ৰ-ছাত্ৰীসকলে গতিকে সেই উদ্দেশ্য ৰাখি পেলাই আমি ৰূপহী থানাত এখন দৰখাস্ত দিছোঁ এই যিটো সমস্যা এই সমস্যাটো যাতে সমাধানৰ কাৰণে পদক্ষেপ লয় লগে লগে আমি থিৰাং কৰিছোঁ যে আমি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়কো এখন দৰখাস্ত দিম লগতে জিলা পৰিবহণ বিষয়াকো মানে থিৰাং কৰিছোঁ যে অতি সোনকালে আমি তেখেতলৈকে প্ৰেৰণ কৰিম গতিকে আমাৰ এটাই দাবী যাতে সদৰ থানা ৰূপহী থানাই অতি সোনকালে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে বা আমাৰ স্কুলখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰে যোৱাকালি দেখা পোৱা গৈছে এখন টমটমে খুন্দিয়াই পেলাই তাইক অচেতন কৰি পেলাইছিলে আমি ৰূপহী হস্পিটাললৈ লৈ গৈছিলোঁ যোৱাৰ পাছতে ডক্টৰে মানে তাইৰ অৱস্থা অলপ সংকট বুলিয়ে কৈছিলে আৰু লগে লগে মহকুলি হস্পিটাললৈ লৈ গ'লোঁ কিন্তু বৰ্তমানে এতিয়া ছোৱালীজনী সুস্থ হৈ আহিছে গতিকে এনেকুৱা ধৰণৰ যাতে ঘটনা নঘটক তাৰ উদ্দেশ্যে আমি এই পদক্ষেপটো লৈছোঁ সেইটো কি অবৈধ ষ্টেণ্ড হৈছে কিন্তু এতিয়ালৈকে সেইটো মানে ফলপ্ৰসূ হোৱা নাই গতিকে আমি দাবী কৰিম যাতে অতি সোনকালে এই অবৈধভাৱে নিশ্চয় আমি বিভাগীয় কৰ্তৃপক্ষকো অৱগত কৰাইছোঁ মইতো প্ৰায় ১.৫ মাহমান হৈছে মই দায়িত্বভাৰ লোৱা ইয়াৰ আগৰ আমাৰ অধ্যক্ষ মহোদয়েও যথেষ্টভাৱে এই দিশত মানে গুৰুত্ব দিছিলে কিন্তু ফলপ্ৰসূ হ'ব পৰা নাই কাৰ নেতৃত্বত এনেকৈ অবৈধ হিচাপে সেই কথাটো আমি এতিয়াও ক'ব নোৱাৰোঁ কাৰণ কাৰ নেতৃত্বত এই হেৰিটো চলি আছে কিন্তু আমি এটাই দাবী জনাম যাতে অতি সোনকালে এইটো নাইকিয়া হয়